guys, welcome back to my YouTube channel Simi Entertainment. আশা কৰো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আৰু আজি আমাৰ শিল্পগ্ৰামত প্ৰগ্ৰাম আছে। কি হয় কি নহয় আপোনালোকে শেষলৈকে চাই থাকক আৰু গোটেইবোৰ দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকক, এই যে ধুনীয়া পৰিৱেশ, পিছফালে চাওঁ না কি ধুনীয়াকৈ গোলাপ ফুলবোৰ ফুলি আছে, ইমান ধুনীয়া। এই যে গছবোৰ ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। তো চাই থাকক আৰু এইফালে আছে আৰু এয়া ধুনীয়াকৈ বেৰবোৰত ধুনীয়াকৈ সজাই ৰাখিছে আৰু এয়া চাওঁ এইখন আৰু এইফালে আছে। ইয়াত আহি ইমান ভাল লাগিছে ন, ধুনীয়া এটা প্ৰাকৃতিক মনোমোহন। ৱাও, মানে ইয়াৰ পৰা যাবলৈ মন যোৱা নাই আৰু ইমান ধুনীয়া। এই যে পিছফালে কিবাকৈ আছে, অকণমান আপোনালোকে চাই লওক, মই দেখাই আছোঁ আপোনালোকক ইয়াৰ দৃশ্যবোৰ, চাই থাকক। এইটো হৈছে শিখা, সেইফালে আছে কৃষ্ণা বাইদেউ আৰু পলা বাইদেউ। আৰু মই প্ৰগ্ৰাম মাৰিবলৈহে আহিছোঁ, ইমান ভালকৈ বস্তুবোৰ দেখাব নোৱাৰিবও পাৰোঁ, যিমান পাৰোঁ সিমান চেষ্টা কৰিম আপোনালোকক দেখাবলৈ। তো চাই থাকক ধুনীয়া ধুনীয়া জেগাবোৰ। এয়া পূৰা ফটো উঠাত ব্যস্ত, এয়া আছে প্ৰাকৃতিক দৃশ্য। এতিয়া আমি অকণমান ফটো উঠি আছোঁ, আমি ইয়াতে এই যে ধুনীয়া জেগা। এইফালে যাই চাওঁ একবাৰ, এচা গছবোৰ ধুনীয়াকৈ ৰাখিছে। এইফালে বহা চিটবোৰ, ইয়াতে অকণমান বহি দিলোঁ আৰু ফটো উঠি উঠি ভাগৰ লাগিলে। এয়া আমাৰ শিখা, এতিয়া আমি প্ৰগ্ৰাম কৰা মানে অকণমান ফিল্ডখন দেখাই আছোঁ, তো চাই থাকক। এইফালে নহয় সেইফালে আছে, আপোনালোকক মঞ্চখনো দেখাই আছোঁ। এতিয়া অকণমান ফিল্ডখন চাই লওক। এয়া এইফালেও ৰুম আছে আৰু এইফালে দোকানবোৰ। এয়া হৈছে মঞ্চখন, এয়া ডাঙৰ মঞ্চখন আৰু এইফালে আছে আমাৰ মঞ্চখন, মানে নাচা মঞ্চখন আপোনালোকক দেখাই আছোঁ। এয়া ধুনীয়াকৈ দোকানবোৰত মানে কাপোৰো কিনিব পাৰে আৰু ইয়াতে সুবিধা আছে। আৰু ইয়াত পৱনদ্বীপ আহিবৰ কাৰণে আয়োজন কৰি আছে কিজানি। 4 জানুৱাৰীত আহিব। ইয়াৰ টাইমটো হৈছে 5 PM to 10 PM। আৰু এইখন হৈছে গেটখন, আমি এতিয়া গৈ থাকোঁ এইফালেদি। আমি চববিলাকে ড্ৰেছ পাতি কৰি মানে পূৰা ৰেডি আৰু বাকীবোৰ ড্ৰেছ পাতি কৰি আছে চাগে। আৰু ইয়াতে আমি নাচিবলৈ লাগিব। আৰু এইফালেও আছে ৰুম, চাৰিও চাইডে মানে ৰুমেই ৰুম। আৰু এই হৈছে আমাৰ মঞ্চখন, এছা। আৰু আজিৰ এই অনুষ্ঠানটি হৈছে কমিউনিটি কালচাৰ প্ৰগ্ৰাম ফালৰ পৰা হ'ব। আৰু তাত মোৰ লগৰবোৰ বহি আছে আৰু
হাই নিৰিন্দা কেনে খবৰ ভাল ভাল ইয়াত আহি কেনেকা লাগিছে ধুনীয়া বঢ়িয়া আমি আৰু কিবা কবি প্ৰগ্ৰেম কৰি ধুনীয়া এতিয়া এনজয় কৰি আছোঁ প্ৰগ্ৰেম হোৱা নাই অলপ পিছত হৈ যাব বাই আৰু এইটো হৈছে আমাৰ ৰুণুদা এয়া হৈছে আমাৰ ৰাহুল এই এইটো হৈছে মামু আছে দীপংকৰ দা বেলিটো মৰছি বেলে আইফালে হা ইয়াতে আহি কেনেকা লাগিছে হাই ইয়াতে আহি কেনেকা লাগিছে বহুত ভাল ইয়াৰ সুন্দৰ পৰিৱেশ ধুনীয়া লাগিছে আৰু এইফালে আছে শিখা এয়া আৰু এইফালে আমাৰ প্ৰগ্ৰাম আৰম্ভ হ'ব আৰু এয়া ককাইকহঁতক মৰম কৰি আছে এয়া আমাৰ কল্যাণ আৰু হিয়া পুৰা মানে মৰম কৰি আছে কাণত ধৰি আছে আৰু এইফালে আৰু ড্ৰেছ কৰি আছে বাকীবোৰ এয়া আমাৰ আদিত্য দা আৰু হোমৰ দা ইয়াতে বহি আছে মই কিবা এখন চাই আছোঁ হয় কি চাই আছা অ'কে অ'কে আৰু আমি এইফালেদি প্ৰগ্ৰাম মাৰিবলৈ গৈ আছোঁ আৰু ইয়াৰ পিছতে আমাৰ প্ৰগ্ৰাম আছে তো আমি এইটো ৰুমত আছোঁ আৰু এতিয়া আপোনালোকক বহি আৰু আমি প্ৰগ্ৰামবোৰ দেখাবলৈ চেষ্টা কৰিম এয়া হৈছে এটা বড়ো নৃত্য আমাৰ পৰৱৰ্তী শেষৰ অনুষ্ঠান আমাৰ অনুষ্ঠানটি শেষ হৈ গ'ল এতিয়া আমি ঘৰলৈ গৈ থাকোঁ খাই লৈ আন্ধাৰে হৈ গ'ল আৰু এইফালে আছে বিহু হুঁচৰি আৰু বড়ো চিখলা ইমান প্ৰগ্ৰাম নাই আমাৰ প্ৰগ্ৰাম আৰু তিনিটা প্ৰগ্ৰাম আছে বড়ো বিহু আৰু ৰাভা আৰু লোকনৃত্য পৰিৱেশন কৰিছে আৰু তো এইখিনিয়ে আছিল আজি ভিডিঅ'টো তো খাই লৈ এতিয়া আমি ঘৰত গৈ থাকোঁ ৱাও আণ্ডা বিৰিয়ানী এইবোৰ গোটেই খাৱাত লাগি গৈছে অঁ খাই দেখা অ' Yummy. yummy না
এতিয়া ময়ো চাহ লৈ দেখিছে আমাৰ এতিয়া প্ৰগ্ৰাম হৈ গ'ল আমি এতিয়া ঘৰলৈ গৈ থাকোঁ এয়া মোৰ শিখা মোৰ লগত আছে তো আজিৰ ভিডিঅ'টো ইমানেই আছিল বাই বাই গাইজ